নাকান্দিবি ভনী দুখীয়া মানুহে কান্দিব নাপায় নহয় দুখীয়া মানুহ চকু পানী দাম নাই পৃথিৱীত সেই চকু পানীবোৰ লুকুৱাই থাকে চাবি তোৰ মনৰ আশা পূৰণ কৰিবলৈ আজি হস্পিটেলৰ নিয়ম ৰাখিছো তই চাবি তোৰ বাবে বহুত বেয়া লাগিছে বাস্তৱত অথলে যাব যেন লাগিছে হয় যে বাৰু দুদিনৰ তই মই বাইকত উঠি চিনেমা চাবলৈ যাম চিটি চেণ্টাৰটো কাপোৰ কিনি দিম তই কাজিৰঙাৰ ঘৰ চাবি আৰু তহঁতৰ ঘৰত তই লুকাবি আৰু তাৰ পৰা চিঞৰি চিঞৰি মাতিবি দাদা আজি মই মানে ৰাতি ভিডিঅ' বনাই আছো ৰাতি মানে এতিয়া মই আছো লোহিতপৰীয়া থিয়েটাৰ আৰু মোৰ ওচৰত আছে অসমৰ বিখ্যাত মানে অভিনেতা যাৰ নাম হৈছে অৰূপ বৈশ্য নমস্কাৰ পিছে আমি মানে অৰূপ দালত কথা পাতিম এতিয়া মানে আমি মনৰ কথা মানে থিয়েটাৰ জগতখনত কি আছে কি নাই কেনেকুৱা কি আমি সকলো জানিম কাৰণ বহুতে আমাৰ দৰ্শকে মানে থিয়েটাৰ চাই থাকে মানে থিয়েটাৰহে চাই বাকী ক'ত কি কৰে কেনেকৈ অভিনয়বোৰ কেনেকুৱাকৈ ৰিহাৰ্চেল কৰে আমি সকলো কিছুমান কথা জানিম আৰু জানি পেলাই আপোনালোকক দেখাম হয়তো আপোনালোকে নাজানিলেও কিছুমান জানিব পাৰিব এতিয়া আমি পোনপ্ৰথমে গৈছোঁ অৰূপ দাৰ ওচৰলৈ পোনপ্ৰথমে আপোনাক স্বাগতম জনালোঁ মোৰ বিপুল কলিতা অফিচিয়েল ইউটিউব চেনেলটোত বাকী আপোনাৰ খবৰ পাব মোৰ খবৰ ভাল পেলাই ৰাজ্যৰ মাজলৈ ওলাই আহিছোঁ এখন হৈছে অভিনেতা চিত্ৰৰ মাহিমাৰ মৰম ধ্ৰুৱজ্যোতি শৰ্মা ডাঙৰীয়া হৈছে দেৱকন্যা আৰু যুৱ নাট্যকাৰ গোবিন্দ ৰাজৰ হৈছে অৰ্জুন তিনিখন ধুনীয়া ব্যতিক্ৰমী নাটক লৈ আমি ৰাজ্যৰ মাজলৈ ওলাই আহিছোঁ আশা কৰোঁ সমগ্ৰ অসমবাসী আমাৰ এই নাটক চাই সঁচাকৈ ভাল পাব আৰু যিহেতু মই আৰু এটা কথা আমাৰ মানে বাক্সা ডিষ্ট্ৰিক্টত প্ৰথম থিয়েটাৰ নহয় জানো মানে আমি গৌৰৱ কৰিব পাৰোঁ যিহেতু আমি বাক্সাৰে হয় কিন্তু বাক্সাত প্ৰথম থিয়েটাৰ হৈছে তাকো লোহিতপৰীয়া থিয়েটাৰ মানে যোৱা বছৰ হৈছিল থিয়েটাৰখন নহয় জানো নহয় এইখন বহুত সৰুৰ পৰা ষ্টাৰ্ট কৰি আজি এটা বিশাল পৰ্যায়ত আহি পাইছে লোহিতপৰীয়া থিয়েটাৰ চাংচুৰাম বসুমতীয়ে এতিয়া বহুত কষ্ট কৰি পেলাই থিয়েটাৰখন একদম জিৰ' লেভেলৰ পৰা তেখেতে ষ্টাৰ্ট কৰিছে গতিকে আজি আহি এটা ভাল এটা বিশাল পৰ্যায়ত তেখেতে আহিছে আৰু য'ত নেকি আমি ভাল আমাৰ দলটোৰ কথা ক'ব বিচাৰোঁ আমাৰ ষ্টাফত যি আছে আমাৰ অঞ্জলি বা আছে অঞ্জলি চেত্ৰী আছে তাৰকদা আছে তাৰপিছত শৰ্মিষ্ঠা চক্ৰৱৰ্তী আছে সুমন ভৰদ্বাজ আছে নয়ন কৌশিক আছে ৰাজ আছে মৌচুমী আছে আৰু সঞ্জীৱ বৈশ্য আছে এনেকৈ বহুত ধুনীয়া ষ্টাফ এটা লৈ পেলাই আমি এইবাৰ ওলাই আহিছোঁ নাটক কৰিবলৈ চাৰিও দিশৰ পৰা মিউজিকৰ ফালে হওক অজয় ফুকনে মিউজিক কৰিছে জুবিন দাই গান গাইছে তাৰপিছত আৰু ভাল ছিংগাৰো আমাৰ এই লোহিতপৰীয়া থিয়েটাৰত মানে কণ্ঠদান কৰিছে গতিকে চাৰিওফালৰ পৰা একদম মানে আমি সাজু হৈ আহিছোঁ মানে দৰ্শকে তাৰমানে একদম মানে বাবা দিব লাগিব নহয় জানো একদম আশা কৰিছোঁ কাৰণ চবেই 100% এইবিলাক কষ্ট কৰিছে ছেটিংছৰ ফালে হওক মিউজিকৰ ফালে হওক বা আমাৰ এক্টৰৰ ফালে হওক ডান্সৰ ল'ৰা ছোৱালী হওক সকলোৱে মানে কষ্ট কৰিছে সকলোৱে এটাই আশা যে দৰ্শকে যাতে আমাৰ লোহিতপৰীয়া থিয়েটাৰৰ আটাইখন নাটক ভাল পায় সেইটোৱে আশা আছে তথাপিও এইবাৰ মানে কোনখন বেছি হিট হৈ আছে বৰ্তমান ক্ষেত্ৰত নাই আমাৰ তিনিখন নাটকে ভাল তিনিখন নাটকে এটা সুন্দৰ ষ্টৰি লৈ গৈছে তিনিখন নাটকতে মেছেজ এটা আছে দেৱকন্যাৰো ভাল মেছেজ আছে মাহিমাৰো ভাল মেছেজ আছে আৰু প্ৰত্যেকৰে মানে গাঁথনিবিলাক আৰু ষ্টৰিটোবিলাক বেলেগ ইটোৰ লগত ইটো মিল নাই পোনপ্ৰথমে মই আপোনাক এটা প্ৰশ্ন সুধিম যে বহুতে তাৰমানে থিয়েটাৰ লাইনটো মানে এক্টিঙৰ আৰু আমাৰ যিটো আগতে মানে শ্বৰ্ট ভিডিঅ' বা কেছেট লাইনত কোনটোত আপুনি মানে বেছি হেৰি বুলি ভাবে টান বুলি ভাবে থিয়েটাৰ জগত নে আপোনাৰ চিনেমা জগতত কাৰণ থিয়েটাৰটোতো বহুত বেলেগ নাই ভালকৈ কাম কৰিব বিচাৰিলে আপুনি যদি ভাল এটা ৰেংকত থাকিব লগা হয় কোনো এটা কামে ইজি নহয় আপোনাৰ ভ্ৰাম্যমান থিয়েটাৰে হওক বা কেমেৰাৰ সন্মুখতে হওক কোনো এটা কামেই ইজি নহয় যে এনেকুৱা নহয় যে ভাতৰ লগত পানী খাই দিব ভ্ৰাম্যমান থিয়েটাৰত অভিনয় কৰাটো ভাতৰ লগত পানী খাই নহয় বা কেমেৰাৰ সন্মুখত প্ৰত্যেকটো কাম মই কওঁ যে অভিনয় কোনটো কয় মই জানা হিচাপে যে যিটো মঞ্চ অভিনয় কৰে সেইটোকে অভিনেতা বুলি কয় কাৰণ চাওক আজি আপুনি শ্বৰ্ট ফিল্ম এখন বনালা কিবা ভুল আমি বাৰ বাৰ কাটিব পাৰোঁ নহয় জানো অলপ বেয়া হ'লে আমি কাটি সেইটো ৰিপ্লেচ কৰিব কিন্তু থিয়েটাৰটো এইটো নোৱাৰে থিয়েটাৰত আমি সেই বস্তুটো যিটো কাট কৰিব লগা হয় আমি ৰিহাৰ্চেলত আমি কমপ্লিট ৰেডি কৰি আহোঁ পূৰা প্ৰেক্টিছ মানে বেছি প্ৰেক্টিছ কৰোঁ ভুল হ'ব নোৱাৰে আমি ভুল নকৰোঁ চেষ্টা কৰোঁ ভুল নকৰিব তাৰ মাজতো কেতিয়াবা শ্লিপ অফ টাইম হৈ যায় আৰু অকণমান ইফাল হৈ যায় সেইটো দৰ্শকে গম নাপায় আমি আৰ্টিষ্টে গম পাওঁ সেইটো গতিকে মই যদি কওঁ মই অভিনয় কৰি একচুৱেলি মই মঞ্চত বেছি ভাল পাওঁ কাৰণ দৰ্শকৰ পৰা ৰিজাল্টটো আমি লগালগ পাওঁ ভাল কৰিছোঁ নে বেয়া কৰিছোঁ সেই গোটেই ৰিজাল্টটো আমি লগালগ পাই যাওঁ আৰু যদি বেয়াও কৰিছোঁ গম পাই যাওঁ বেয়া ভাল কৰিছোঁ গম পাইছোঁ গতিকে মঞ্চত মই প্ৰাধান্যটো মই প্ৰথমে এইকাৰণেই দিম আজিৰ পৰা বহুত বছৰ আগতে মোৰ মঞ্চৰ পৰাই মোৰ অভিনয় ষ্টাৰ্ট
মই স্কুল লাইফতো মই মঞ্চ মই ডিষ্ট্ৰিক্ট লেভেলত যিবিলাক নাটক কৰিছিলোঁ আগতে সৰুতে তেতিয়া মোৰ মঞ্চই আছিল মোৰ প্ৰথম তাৰপিছত মই কেমেৰা ওলাই আহিলোঁ আপোনাৰ এই জগতত কিমান বছৰ হ'ল কমচে কম থিয়েটাৰ জগতত আপোনাৰ থিয়েটাৰ জগতত মোৰ 12 বছৰ এনেই মোৰ গোটেই এক্টিং কেৰিয়াৰটো 2000ৰ পৰা এতিয়ালৈকে মানে পেচা হিচাপে 23 ইয়াৰ্ছ ৰানিং বাকী আপোনাৰ দৰ্শক আপোনাক কি পৰিচয়টো ক'ব দৰ্শকক এই পৰিচয়টো ক'ব গ'লে নমস্কাৰ মই অৰূপ বৈশ্য মই থাকোঁ আপোনাৰ গুৱাহাটী পাঞ্জাবাৰী মোৰ মিছেছ থাকে আৰু মই থাকোঁ আৰু মোৰ মা দাদা ভাই বহুত আছে নলবাৰীত থাকে মা দাদা এজন আৰু গুৱাহাটীতো থাকে মোৰ দাদা তিনিজন আৰু বৰ্তমান মই ভ্ৰাম্যমান থিয়েটাৰ দুইপৰীয়া থিয়েটাৰত মই অভিনয় কৰি আছোঁ এই আজি আমাৰ ফাৰ্ষ্ট পেণ্ডেল আৰু বিপুল হৈছে অতি ভাল ল'ৰা বহুতে ভাল ল'ৰা নতুনকৈ নহয় যে 3 বছৰ হৈ গ'ল ন ইউটিউব বিপুল কলিতা অফিচিয়েল যিটো ইউটিউব চেনেল কিন্তু আপোনালোকে ভাল ভাল ভিডিঅ'বিলাক আপোনালোকে ইতিমধ্যে দেখি আছে আৰু আশা কৰোঁ বিপুলো এটা পৰ্যায়লৈকে যাব কাৰণ চেষ্টা কৰি আছে চেষ্টাই মানুহৰ প্ৰথম মানে ষ্টেপ সি চেষ্টা কৰি আছে গতিকে আজি 3 বছৰ আগত মই যেতিয়া পাইছোঁ তাতে বহুত ভিউৱাৰ্ছ বাঢ়িছে তাৰ চেনেলটোত ছাবস্ক্ৰাইবাৰ বাঢ়িছে গতিকে আশা কৰোঁ এনেকৈ লাগি থাকক বিপুলে দৰ্শকক ভাল ভাল যি আমাৰ মেছেজেই হওক বা যিবিলাক কণ্টেণ্ট আছে ভাল ভাল কণ্টেণ্ট আছে সেইবিলাক তোমাৰ অফিচিয়েল পেজৰ জৰিয়তে যাতে দৰ্শকে পায় কিবা এটা যাতে মানে দৰ্শকে শিকিবলৈ পায় এনেকুৱা কিছুমান কণ্টেণ্ট হওক আৰু ভাল লাগিল আজি বিপুল কলিতাৰ যিটো অফিচিয়েল পেজ সেই অফিচিয়েল পেজত ময়ো আহিব পাৰোঁ ভাগ্য সেইটো চেনেলৰ জৰিয়তে আপোনালোকৰ এই দৰ্শকখিনিক মই আজি ক'ব বিচাৰোঁ যে আপোনালোকে যাতে লুইপুৰীয়া থিয়েটাৰৰ যি 3খন নাটক এই 3খন নাটক আপোনালোকে য'তে সুবিধা হয় আপোনালোকে চাব বুলি মই আশা কৰিলোঁ কাৰণ বহুত ভাল স্ক্ৰিপ্ট হৈছে এইবাৰ লুইপুৰীয়া থিয়েটাৰত অভিজিত ভট্টাচাৰ্য আৰু মাহিমাৰ মহল মধুৰী শৰ্মাৰ দেৱকন্যা আৰু কবিন দাসৰ অৰ্জুন 3খন খুব ধুনীয়া স্ক্ৰিপ্ট আৰু আমাৰ ষ্টাফো ভাল সকলোৱে ভাল অভিনয় কৰিছে আশা কৰোঁ আপোনালোক সকলোৱে আমাৰ লুইপুৰীয়া থিয়েটাৰৰ এই নাটক আজি ধন্যবাদ জনাইছোঁ বিপুলক আৰু অসমৰ ভিউৱাৰ্ছ আৰু সমূহ দৰ্শকৰ লগত মোক চিনাকি কৰে থাকক মুখলে থাকক আৰু কিবা কোৱা বাকী আৰু আপোনালোকক দেখাই থাকিম যে অৰূপদাৰ কিছু দৃশ্য মই গোটেই দেখা পালোঁ তাৰে কিছু দৃশ্য আপোনালোকক দেখাই থাকিম কেনেকুৱাকৈ অভিনয় তুমি দুৰ্বল নহয় তুমি সাহস দিব পাৰা তুমি সাহস কিন্তু মোৰ সাহসৰ উৎস যে তুমি মানুহ কিন্তু তুমি মোক এৰি ক'লৈ কৈছিলা ইয়াৰ ঘটনা বাকি থৈছো কাহানী ভাই তোমাৰ নাম মাথু দেৱদূত আৰু তুমি দেৱকন্যা আহি পালোঁ আমাৰ অসমৰ অভিনেতা যাৰ নাম হৈছে শৰ্মিষ্ঠা বাইদেউ গতিকে বাইদেউৰ মুখেদি কিছুমান আপোনালোকে চাই থাকক যিটো আমি অলপ আগতে অৰূপদাৰ এটা আপোনালোকক কিছু কথা জনালোঁ বা ক'লোৱে এতিয়া আমাৰ যিহেতু অভিনেতা মোৰ ওচৰতে আছে বহি বাকী বাইদেউ আপোনাৰ খবৰটো কওক কেনেকুৱা মোৰ খবৰ ভাল পোনপ্ৰথমে বিপুল কলিতা অফিচিয়েল আপোনাৰ চেনেলত মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল আৰু মই এতিয়া এইবছৰ লুইপুৰীয়াত আছোঁ বহুত ভাল এতিয়ালৈকেতো আমাৰ নাটকৰ ৰিজাল্ট ভালেখিনি আমি ৰিভিউ পালোঁ আৰু আমি যথেষ্টখিনি আশাবাদী যে ৰাইজে আমাক আঁকোৱালি ল'ব ভাল পাব 3খন নাট যথেষ্টখিনি এতিয়ালৈকে মানুহখিনি ভাল পাইছে যিখিনি ৰাইজে আমাৰ এতিয়ালৈকে উপভোগ কৰিলে আপোনাৰ গৌৰেশ্বৰত তেতিয়া দেৱকন্যা হওক মাহিমাৰ মৰম অৰ্জুন 3খন নাট যথেষ্টখিনি আশীৰ্বাদ পালোঁ আৰু আমি আশাবাদী এইবছৰ আপোনাৰ এনে থিয়েটাৰ লাইনত কিমানমান বছৰ হ'ল এতিয়া মোৰ 1 বছৰ 4 বছৰ ৰানিং মই 19-20ত আছিলোঁ কোহিনুৰ ইয়াতেই কৰিছিলোঁ আমি নাওকাটাত দ্ৰৌপদী বস্ত্ৰ আছিলোঁ 2 বছৰ তাৰপিছত 2 বছৰটো মই এতিয়া ইয়াতে থাকিলোঁ মিটিংগাৰ লগত আৰু এই বছৰ ইয়াতে আছোঁ আকৌ অহা বছৰ আছোঁ য'ত এতিয়া সোনকালে গম পাব এতিয়া নকওঁ আৰু এতিয়া বৰ্তমান আমাৰ এই নাটককেইখনৰ কোনখন বেছি এনে হিট হৈছে বৰ্তমান হিট বুলি ক'ব নোৱাৰি 3খন নাটক যথেষ্টখিনি ভাল আৰু এইটো দৰ্শকৰ একচুৱেলি মন্তব্য কিন্তু আমাৰ কাৰণে 3খন নাটক ভাল আৰু দৰ্শকৰ বেলেগ বেলেগ চইচ থাকে কিছুমানে ফাৰ্ষ্ট নাইট ভাল পাইছে ছেকেণ্ড নাইট কিছুমান থাৰ্ড নাইট কিন্তু মই ভাবোঁ যে আমাৰ 3খন নাট আটাইকেইখন মানে দৰ্শকে 3খন নাট আঁকোৱালি ল'ব 3খন নাটক এটা বেলেগ বেলেগ মেছেজ পাব আৰু নিজকে চবে নিজকে বিচাৰি বাইদেউ এনেই আমাৰ
অভিনয় জগতত আপুনি কি ক'ব এতিয়া থিয়েটাৰ লাইনত বা আপুনি চিনেমা জগতত কি ক'ব এতিয়া দৰ্শক 2012ৰ পৰা মই আছোঁ ইণ্ডাষ্ট্ৰীত আৰু চিনেমা চিৰিয়েলৰ জৰিয়তে বা বেহাৰবাৰী আউটপোষ্ট আমি জন্ম দিয়া এখন হয় নেকি গম পোৱা নাছিলোঁ যে একচুৱেলি আজি গম পালোঁ আপোনাৰ মুখেৰে আউটপোষ্ট টুটুমণি চৰিত্ৰটো বহুত বছৰ কৰিলোঁ তেতিয়া 4G নাছিলে 2013ত আমি আৰম্ভ কৰিছিলোঁ তেতিয়া কিন্তু মানুহ ইমান গম পোৱা নাছিল তেতিয়া মই পিছত আকৌ যেতিয়া বেক কৰিলোঁ তেতিয়ালৈকে 4G আহি গ'ল কিন্তু টুটুমণিৰ চৰিত্ৰটো যথেষ্টখিনি মানুহে আঁকোৱালি লৈছিলে কিন্তু তাৰপাছত 2019ৰ পৰা থিয়েটাৰত আহিলোঁ কিন্তু দুইটা প্লেটফৰ্মে বেলেগ বেলেগ কেমেৰাত বস্তুটো বেলেগ হয় মঞ্চত বেলেগ এতিয়া 4 বছৰৰ পৰা থিয়েটাৰত আছোঁ আৰু মোৰ যথেষ্টখিনি মই আশাবাদী যে ৰাইজে যিদৰে মোক মৰম দি আছে বা মঞ্চখনৰ লগত যিদৰে এটা প্ৰেম হৈ গৈছে আৰু সেই হিচাপে চাই অনাগত দিনত আৰু মঞ্চ জগতৰ লগত কাম কৰিবলৈ সাহস গোটাব পাৰিম কাৰণ কিয় বহুতে মোকো এতিয়া এনে বহুতে বেয়াকৈ কমেণ্টো আহে বা কৈ থাকে কিন্তু যেতিয়া লাইভ কেমেৰাৰ আগত আহাটো আৰু লাইভ মুখেদি কোৱাটো এইটো বহুত পাৰ্থক্য থাকে নহয় জানো লাইভ বস্তুটো অলপ বেলেগ হয় চিৰিয়েলত ৰিটেক বোলা বস্তুটো থাকে যিটো আমি ভুল হৈছে আমি ৰিটেক কৰিব পাৰোঁ কিন্তু থিয়েটাৰততো নহয় জানো থিয়েটাৰত এবাৰে যি দিব লাগে এবাৰে টেক দিব লাগে আৰু বহুত মানুহৰ বহুত কিবা কিবি কমেণ্টৰ সন্মুখীন হ'বলগীয়া হয় কিছুমানে কিন্তু ভগৱানৰ কৃপাত এই বিগত 4 বছৰ মই এইখিনি সন্মুখীন হ'বলগীয়া হোৱা নাই কিন্তু মই যথেষ্টখিনি আশাবাদী আৰু মই ইমান গুৰুত্ব নিদিওঁ আচলতে নিজৰ কৰ্মটো কৰি যাব লাগে সেইটোৱে ভাবোঁ আৰু সেইখিনি কৰি যাওঁ নাট্যকাৰে যিদৰে আমাৰ ডাইৰেকশ্যন দি যায় স্ক্ৰিপ্টে যিদৰে বিচাৰে চৰিত্ৰটো সেইদৰে কৰিব চেষ্টা কৰোঁ বাকী ৰাইজৰ ওপৰত থাকে বাকী যি নহওক আপোনালোকে বাইদেউৰ মুখেদি শুনিলে আৰু আপোনালোকৰ মই ইয়াৰে মাজে মাজে কিছুমান বাইদেউৰ ক্লিপ দেখাই যাম আৰু আপোনালোকে সহযোগ কৰক আশীৰ্বাদ কৰক যাতে অনাগত দিনত আমাৰ যিহেতু লুইপুৰীয়া থিয়েটাৰখন আমাৰ ডিষ্ট্ৰিক্টৰে হয় নহয় জানো বাইদেউ আমাৰ গৌৰৱৰ কথা যাতে অনাগত দিনত আৰু ভাল ভাল মানে আৰ্টিষ্ট আহে ভাল হয় ভাল হ'ব অহা বছৰ লাষ্ট ইয়েৰ ইহঁতৰ যথেষ্টখিনি ভাল হৈছে আৰু এই বছৰটো ইমান ষ্ট্ৰং টিম এটা আমি আছোঁ আৰু আমি বহুত বেছি আশাবাদী একচুৱেলি আমাৰ গোটেই টিমটোৱে বহুত মানে কি আৰু সবল টিম বুলি ক'ব লাগিব যথেষ্টখিনি কষ্ট কৰিছে আৰু ইতিমধ্যে আপোনালোকে ৰিজাল্ট পাইছে আৰু আমাৰ নাটক কেইখনো ভাল অভিজিত ছাৰৰ মাহিমাৰ মৰম ধ্ৰুৱজ্যোতি দাৰ অভিজিত ছাৰৰ দেৱকন্যা অৰ্জুন কবিন্দাজৰ এইকেইখন নাটক ইতিমধ্যে ইমান আলোড়ন সৃষ্টি কৰিতো আমাৰ কাৰণে এটা প্লাছ পইণ্ট বুলি ক'ব লাগিব আৰু তাৰক দা আছে অঞ্জলি বাইদেউ আছে অৰূপ দা আছে সুমন নয়ন গোটেইকেইজন আৰ্টিষ্ট আমি নাটক কৰিম বুলি ওলাই আহিছোঁ আৰু নাটক উপভোগ কৰিব ৰাইজে আৰু আপোনালোক আহিব মৰম দিব সদায় আমাক এনেদৰে মৰম দিলে আপোনালোক আছে বাবে আমি জীয়াই আছোঁ বাকী আপোনালোকে চাই থাকক আৰু কিছু দৃশ্য আপোনালোকক দেখাই থাকিম এইখিনিতে মই ব্লগটো সমাপ্ত কৰা নাই মানে আৰু দেখাম বাকী মই দেখাই আছোঁ আপোনালোকে কেৱল চাই থাকক মই চিনি নাপাওঁ ইয়াক ই মোৰ এদিনীয়া চিনাকি এতিয়া ইয়াৰ কাম হৈছে মোক অতিষ্ঠ কৰা দম দেখাইছ তই দম দেখাইছ তই মোৰ কেনে থাকি তই কিন্তু ভুল কাম কৰিবি পৰিণাম তই ভুগিব লাগিব তই পৰিণাম ছোৱালী চৰকাৰী কেমেৰা তই চিঞৰিব লাগে চাই লম তই দুইটাকে চাই লম এই নাৰী দুৰ্গা ৰূপটো দেখিলি নহয়
গতিকে নাৰীক সন্মান কৰিব লাগিব নাৰী মানে মাতৃ বন্য সামগ্ৰী নহয় যাৰ ইয়াৰ পৰা